Om Subaya Hetialong Mekicho. Nizangkari Banglong Lakaini Amri constituency ka parlo Om Subaya long Farokres Sirkebra Pokebra Sengkan Kang Pupon Iruipen Batai Sikepado Pon Ponahiti Thang Thang ni Pai Kre Trogarni Koson Penoni Anarlo por Pai Sirachiti Mapor Malom Mitchodet Market Committee Mepo Barweling Tilapen Kongchunbang Budro Amsiatum Ki Potengke Kado Kabe Kulada Sahem Hom Paruhini Aplikebra Podo Labang Swang Bong Pen Hom Paru Sira Trok Sirkepke Mecho Pon Deadlo Pusi Kado Kabe Lak Sirkebra Suri Pokebatangkan Nahok Lopon Lopusi Pachini Pon Lason se Ulukunchi Police Outpost IC Daimari Setami Adimaklong Anpale Dunsi Ritar Libdun Lola Sikari Biang Autonomous Council CEM Dr. Tuliram Rong Hanglapen Local MSCEM Dominic Offing Maslaya Tuma Phantame Mesena Hitia Hem Nangki PG Phansi Committee Tuma Hinpen Kachuning Ripon Pado Amri Pen Bong Imrong Pinangkelo Birta Malong News Namaskar Amar Aji around 1:30 Ami Ekura Jui Protocol Kuru Urore Pora আর যেহেতু আমি বজাৰ সমিতি হয় তো যেতিয়া আমি আমাৰ এই বজাৰত জুইকুৰা দেখা পাওঁ ধোঁৱা দেখা পাওঁ লগে লগে আমি ওচৰৰ পাজৰৰ ৰাইজ যিমান আছে আমি সকলো ওলাই আহোঁ লগতে আমাৰ বজাৰ সমিতিৰ যিসকল সদস্য আছে বা বজাৰ সমিতিৰ যিসকল মহলদাৰ আছে আমি সকলোৱে ওলাই আহোঁ ওলাই আহি দেখি চাওঁ যে ইয়াত জুই জ্বলিল আৰু কিন্তু এইখিনি সময়ত আমাৰ উমুকে কৰিছে বুলি আমাৰ ক'ব লগা নাই কিয়নো এটো এক্সিডেন্টলি হৈছে আননো সোর্সেস হয় কারণ ইয়াত আহি কোনেও সচুপ করে একো প্রত্যক্ষ কৰিব আমি সক্ষম হোৱা নাই এই বুজাটো বজাৰ এস্টাবলিশ হোৱা আমাৰ উমছাই উকলি মাৰ্কেটখন 1952 আজি আমাৰ উমছাই উকলি মাৰ্কেটত যিমান কেজন দোকান পোহৰ আছে যিমান কেখন আছে তাৰে আমাৰ 80% চলিছে আৰু আমাৰ যেটো ৰেজিষ্টাৰ যেটো হিচাপ মতে 190টা দোকান চলিছে আমাৰ ফলৰ পৰা আমাৰ আশা বহুতনি আশা আমাৰ বজাৰ কমিটিৰ বুলি নহয় এই বজাৰৰ লগত জড়িত কিবা কাৰ্বি খাসী নেপালী আৰু বিভিন্ন ফলৰ পৰা অহা বেপাৰী সকলৰ এটাই আশা বহুতনি আশা হেতু সেই আশাটো হল কংক্ৰিটৰ ঘৰ হ'ব লাগে ইয়াত যেহেতু কাউন্সিলে ট্যাক্স পায় কম বেছি হলেও কাউন্সিলে ট্যাক্স পায় হেইটো হিচাপত আই যদি আমি চাব যাওঁ ওচৰৰ আমাৰ চিন্তং সমষ্টি বা বিভিন্ন সমষ্টিত মাৰ্কেট সেট বিলাক হৈছে আৰু কংক্ৰিটৰ ঘৰ হৈছে তো আমাৰ ইয়াতো যদি এটো কোৱা হয় সেইকাৰণে আমাৰ স্থানীয় যিজন সদস্য আছে মাননীয় ডিউফিং মাছলাই স্যাৰ তেখেত আমাৰ কাৰ্বি আংলং কাউন্সিলৰ কাৰ্যবাহী সদস্যও হয় তেখেতলৈ এটা অনুৰোধ লগতে আমাৰ কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাংদেৱকো আমাৰ এটাই অনুৰোধ যাতে আমাৰ এই উমছাই উইকলি মাৰ্কেট ইমান 8 বছৰ 1952 তে এস্টাবলিশ হোৱা বজাৰখন কাৰ্বি আংলঙৰ সমবয়সে হ'ব সেই বজাৰখনক যাতে তেওঁলোকে আগন্তুক দিনত এটা কংক্ৰিটৰ এটা মাৰ্কেট সেট বিলাক দিয়ে লগতে আৰু আমি আশা ৰাখিছো আৰু ইয়াত এটা স্পেশালি এটা আমাৰ বাউন্ডাৰী ওয়াল হ'ব লাগে যাতে আমাৰ সেই মাৰ্কেটত আৰু এই মাৰ্কেটৰ লগত জড়িত 40-50খন গাঁৱৰ মানুহ যাতে উপকৃত